নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম মই ঘিণ কৰোঁ সেই শব্দ। কবি সনন্ত তাঁতী। মই ঘিণ কৰোঁ সেই শব্দ, যি শব্দই মোক তোমাৰ পৰা আঁতৰত ৰাখিব খোজে। মই ঘিণ কৰোঁ সেই শব্দ, যি শব্দই মোৰ মনুষ্যবোধৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াশীল শত্ৰু হিচাপে থিয় দিব খোজে। মই ঘিণ কৰোঁ সেই শব্দ, যি শব্দই মোৰ সংস্কাৰক ক্ৰমশঃ সংকুচিত কৰিব খোজে। মই ঘিণ কৰোঁ সেই শব্দ, যি শব্দই মোক মোৰ জীৱনবোধৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি দুৰ্বল কৰিব খোজে প্ৰতিনিয়ত। মই ঘিণ কৰোঁ সেই শব্দ, যি শব্দই বিচ্ছিন্ন কৰিব খোজে মোৰ ভালপোৱাৰ হৃদয় অকাৰণে। ধন্যবাদ। যদি আবৃত্তিটো ভাল পালে আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট যোগে জনাব কেনেকুৱা পাইছে আৰু নতুন কি কবিতা আবৃত্তি কৰিব লাগে জনাব। ধন্যবাদ।